এই 22 তাৰিখে অনুষ্ঠিত হ'ব। গতিকে বিটিআৰ 40টাকৈ সমষ্টি যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু গোটেইকেইটা সমষ্টিত বিভিন্ন ৰাজনৈতিক দল যিহেতু বিজেপি UPPLৰ পৰা আদি কৰি যিবিলাক পলিটিকেল দল যিহেতু যোগদান চলি আছে তাতে আটাইতকৈ শ্ৰেষ্ঠ হিচাপে BPF দলে যিহেতু যোগদান কৰিছে ভোটাৰ ৰাইজে ভোটেৰে কি ক'ব? এইটো বিটিআৰৰ ইলেকশ্যন নহয়, এইটো BTCৰ ইলেকশ্যন। গতিকে ইয়াতে BTCৰ ইলেকশ্যন, BTCত BPF দলেই হ'ল প্ৰথম আৰু প্ৰধান। BPF দলৰ মানে BPF প্ৰধান হাগ্ৰামা মহিলাৰ নেতৃত্বত এই BTC অঞ্চল গঠন হৈছিল আৰু BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ কাম কৰিবৰ কাৰণে এই BPF দলৰ সৃষ্টি হৈছিল। গতিকে এই BTCৰ এতিয়া ইলেকশ্যন, এই ইলেকশ্যনত গোটেই 40টা সমষ্টিতে সকলো জাতি জনগোষ্ঠীৰ মানুহে, সকলো ধৰ্মাৱলম্বীৰ মানুহে আকৌ হাগ্ৰামা মহিলাৰ ইচাৰক ইয়াতে চিফ হিচাপে বিচাৰিছে আৰু তেওঁক চিফ বনাবৰ কাৰণে আজি আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ যিটো উপস্থিতি, ইয়াতে সকলো জাতি সম্প্ৰদায়ৰ সকলো ভাষা ভাষীৰ লোক ওলাই আহিছে আৰু আমি BPF দল হিচাপে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই এইবাৰ BTCত BPFৰ চৰকাৰ হ'ব আৰু মাননীয় হাগ্ৰামা মহিলাৰ ইচাৰ BTCৰ চিফ হ'ব। আমি সদায় আগত আছোঁ আৰু আমি আগত থাকিম। BPF দল কোনো দলৰ লগত তুলনা নহয়। মদনগুৰি সমষ্টিত আপোনাৰ মূল প্ৰতিনিধি কোন হ'ব? বিজেপি হ'ব নে সমষ্টিত মূল প্ৰতিদ্বন্দ্বিতা কোন হ'ব সেইটো মই নাজানো। মোক সকলো জাতি জনগোষ্ঠীৰ মানুহে আশীৰ্বাদ কৰিবৰ কাৰণে ওলাই আহিছে। তেওঁলোকে আশীৰ্বাদ কৰিব আৰু তেওঁলোকে মোক তেওঁলোকৰ মহামূল্যৱান ভোট দি পেলাই জিতাই লৈ যাব। কিমান ভোটত জিকিম বুলি আপুনি আশাবাদী? মই বহুত সংখ্যক ভোটত জিকিম এইবাৰ। আশাবাদী নহয়, মই একেবাৰে নিশ্চিত হৈছোঁ। সকলো জাতি জনগোষ্ঠীৰ মানুহে ওলাই আহিছে, সেইটো আপোনালোকে ৰিজাল্টত গম পাব কিমান হাজাৰ ভোটত জিকিম।